Hi friends, আহোম চলি তৃষ্ণা অন্যটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে যে মইনো আজি ক'ত আছোঁ? হাবি জংঘলৰ মাজত। হয়, মই আজি হাবি জংঘলৰ মাজতে আছোঁ। মানে মোৰ ঘৰৰ বাৰীত আছোঁ। এয়া ফুলি আছে ফুল। দেখিছে কি ধুনীয়া লাগিছে। বেকগ্ৰাউণ্ডটো একেবাৰে ইগনোৰ কৰিব। পাছফালে গাহৰিৰ ফাৰ্ম আছে। আমাৰ নহয়। কি ধুনীয়া ধুনীয়া ফুল ফুলিছে দেখিছে। আৰু দেখাম ৰ'ব। মোকো একেবাৰে ইগনোৰ কৰিব। আচলতে ফুল কিজোপা ফুলি থকা দেখি ৰ'বই নোৱাৰিলোঁ। মোবাইলটো হাততে আছিলে, পটককৈ ভিডিঅ'কে কৰি থলোঁ। মানে বহুত ভাল লাগিছে। চাহ খাব লৈছোঁ একদম চিম্পুলকে লৈ লোৱা। এইটো ফুলা নাই, ফুলিব আৰু দেখাই দিছোঁ আপোনালোকক। লগতে চাহ খাই আছোঁ দেই। হাজবেণ্ডক নেদেখাবলৈ কৈছে, গেঞ্জি পিন্ধি আছে। ডিউটিৰ পৰা আজি সোনকালে আহি পালে। মোৰ মাতটো শুনি আপোনালোকে কিবা বুলি ভাবিব পাৰে। মই মানে খাই আছোঁ, চাহ খাই মানে কেক চুবাই আপোনালোকৰ লগত ফুলখিনি দেখাই দিওঁ মানে। এইটো চাওক। তুমি মোৰ ভাগৰ কেকটো কেলে খাই আছা? তোমাৰখিনি খালাইচোন। এইজোপা চাওক। এইজোপা ফুলিছে আৰু এজোপা মৰহি গৈছে। বিউটিফুল। একদম চিম্পুলভাৱে দিয়া হৈছে। চাওকচোন বাৰু, একোৱেই দিয়া নাই। সেইখন গাহৰি ফাৰ্ম। বেকগ্ৰাউণ্ড ইগনোৰ কৰিব। বিউটিফুল। দেখিছে এইখিনি ইমান ধুনীয়া লাগিছে। এইফালৰ পৰা কাষৰ বৈয়ে চিঞৰি আছে আচলতে। ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। বন্ধ কৰি দে। বাকলিটো সদায় ৰাখি যাব। আচাৰ বনালে যদি আচাৰত দি দিয়ে নহয়, পেটৰ কাৰণে ভাল। নহ'লেও চাহতো দি খাব পাৰে, নহ'লে কিবা বনালেও ফ্লেভাৰ টাইপ হৈ যায়, মানে দি দিব পাৰে। সেইকাৰণে মই কমলা বাকলিবোৰ প্ৰায় থৈ দিওঁ। ৰ'দত শুকুৱাই থৈ দিব পাৰে বা এনেকৈও থৈ দিব পাৰে। মোক মাতি আছে, পটককৈ গৈ আছোঁ দেই। ওচৰৰ বৌ এজনীয়ে মাতিছিলে কণী। দেখাম লোকেল কণী বইল হৈ আছে। আপোনালোকে বাৰু লোকেল কণী খায় নাই? মই কিন্তু কণী খাই বৰ এটা ভাল নাপাওঁ। লোকেল কণী বুলিহে বইল কৰি খাম আৰু।
কমলা টেঙা যে আছিলে দুফুটা থৈ দিছিলোঁ তাতে হাতত বইলত যাওঁ হাতখন ধুই লওঁগৈ এয়া ফুলনি বাগিচা আমাৰ এইখন আমাৰ গেট লগোৱা হোৱা নাই এতিয়ালৈকে এই জপনাৰ কাম চলাই দিছোঁ বাঁহৰ এইটো যে দেখিছে মই যে এইটো যে ইয়াৰ ওপৰত থৈ লৈছিলোঁ আচলতে এডাল এই কমলা বাকলি এইখিনি মই থৈ দিছোঁ অকণমান দেৰি লেৰি দিব দিছোঁ ৰ'দ দি আছে যিহেতু এইটোত নহয় ফুল আহিছিলে অৰ্কিড ভাইটি এজনে পঠাইছিলে এইবিলাক যে দেখিছে সেইবিলাক গৰু মানে হাঁচি হয় এইবিলাক আৰু কি দেখাম এইজনী আমাৰ ফুচকি 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 আমাৰ ফুচকি আমাৰ গাড়ীখন সেইটো আমাৰ পুৰণা ঘৰ পিংক কালাৰটো যে দেখি আছে সেইটো বৰ্তা ঘৰ আৰু এইটো আমাৰ ঘৰটো এতিয়া নেদেখাওঁ যিহেতু বনাই থকা হৈছে এতিয়া দেখিলে আপোনালোকে কিবাই দেখিবগৈ এইখন আচলতে মোৰ ফুলনি বাগিচা অৰ্কিডখিনিতো দেখালৈ আৰুনো কি কৰোঁ আচলতে ৰ'দ পাবলৈ বৰ টান আমাৰ ঘৰটোত দিনবোৰ এনেকৈয়ে গৈছে সময়বোৰ এনেকৈয়ে গৈছে আচলতে নাযায় নোপোৱাই খাইছোঁ বৈছোঁ শুইছোঁ এনেকৈয়ে আছোঁ ফুৰিছোঁ এনেকৈয়ে গৈছেগৈ আচলতে সময়বোৰ ব'লক ডিমকেইটা যিহেতু গেছত বহাই থৈ আহিছিলোঁ চচতাত সেইখিনি হৈ গৈছে চাগে সেইখিনি গুচা আৰু হাজবেণ্ড আৰু মই নিমখ অকণ লৈ খাই দিওঁ আৰু নে কি কয় আপোনালোকেও খাব নি আমাৰ ঘৰ এতিয়া এনেকুৱা হৈ আছে দেই আন্ধাৰ মানে লাইট চাইট বন্ধ কৰি খিৰিকী চিকি মাৰি দিয়া হৈছে যিহেতু আমি অকণমান সময় পাছতে ওলাই যাম কলৈ যাওঁ আপোনালোককো লগত লৈয়ে যাম অকলে নাযাওঁ এতিয়া বৰ্তমান মই বইল কৰা হাতকেইখন ধুই লওঁ ভালকৈ চাবোন মাৰি যিহেতু টেঙা মাৰিছিলোঁ তাৰপিছতে বইল ডিমকেইটা লৈ আহোঁ ঠিক আছে হাই ফ্ৰেণ্ডছ মই আকৌ কৈছোঁ মোক একেবাৰে ইগন'ৰ কৰিব মই আচলতে ঘৰত একেবাৰে জানুলীৰ ৰূপতে থাকোঁ কেতিয়াবা মন গ'লে সেই ষ্টাইলত থাকোঁ আৰু যিহেতু কৈছিলোঁ মই ঘৰত থাকিলে ইটোৰ পিছত ইটো খাই থাকোঁ কপিয়াত আহি যাব পাৰে বন্ধ কৰি দিয়াচোন মইতো যেতিয়া খাই থাকোঁ কৈছোঁ খালি কম পৰিমাণে খাওঁ বেছি পৰিমাণে নাখাওঁ কাষৰে বৌজনীয়ে কৈছিলে যে কণী লাগিব নেকি কণী পাৰি আছে মই বোলো কিহৰ কণী লোকেল কুকুৰা ঠিক আছে দিব তেতিয়াহ'লে বোলে 5টাহে আছে বোলো হ'ব 5টাকে দিব তাৰে 2টা বইল কৰিলোঁ এটা হাজবেণ্ডৰ কাৰণে আৰু এটা মোৰ কাৰণে খাব নেকি বাৰু টমেটো চচটো লোভ লাগিছেনে বাৰু মই খাই লওঁ দেই লোৱা হাজবেণ্ডক নেদেখাব কৈছে কিয়নো তেওঁ ডিউটিৰ পৰা আহি পিনি মানে গেঞ্জি পিন্ধি ফুলৰ লগত লাগিলে অলপ তাৰপিছতে এতিয়া ফ্ৰেছ হোৱাই নাই মানে মুখ হাতকেইটা ধুলে বাৰু গা চা ধুলেহে ফ্ৰেছ লাগিব লোৱাই নাই আৰু ময়ো লাহেকৈ ওলাম আৰু অকণমান সন্ধিয়া হওক মই কৈছিলোঁৱে মই এফালে যাম আৰু ক'লৈনো যাওঁ আপোনালোকক লৈ যাম মই মানুহৰ ঘৰলৈ নাযাওঁ বিশেষ বিলিও নহয় এনেই যাম এপাক ওলাই আপোনালোককো লগত লৈ যাম মই অকলে নাযাওঁ অকণমান আগতে ঘৰত থাকোঁতে কণী খুব খাবলৈ পাওঁ কাৰণ ঘৰত কুকুৰা হাঁহে ঢেৰ কণী পাৰে 50জনী 60জনী হাঁহ থাকে কুকুৰা থাকে এতিয়া কি হয় ফাৰ্মৰ কণী অনা হয় প্লেটে অনা হয় কিন্তু খাই সেইটো টেষ্ট নালাগে মই বইল কৰি খাই ফাৰ্মৰ কণী আনিলে একেবাৰে বেয়া পাওঁ মই কণী খায়ে বেয়া পাওঁ হ'লেও লোকেল কুকুৰা কণীটো মিছ কৰোঁ পাওঁ ইয়াত লেয়াৰ কুকুৰা কণীটো পাওঁ কিন্তু লোকেল কুকুৰাটো বেয়া মিছ কৰোঁ কম পাওঁ মানে খাবলৈ ভাবিছোঁ কি কৰিম
আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে মোবাইলটো ভিডিঅ'ত এতিয়া মই কি কৰিম মানে ভাবি আছোঁ কি কৰিলে আপোনালোকে ভাল পাব কেনেকৈ দেখালে ভাল পাব পেট পেটাইতো ভাল পাওঁৱেই পেট পেট কৰিয়ে থাকোঁ কিন্তু কি কৰিলে ভাল পাব তাঁত বৈ দেখাবলৈ তাঁত বব নাজানো ফুল চিলাই কৰি দেখাবলৈ ফুল চিলাই কৰিব নাজানো ফেব্ৰিক কৰি দেখাবলৈ ফেব্ৰিক কৰিব নাজানো বিশেষ একো নাজানো খোৱা বস্তু কেইটামান বনাব জানো আৰু চাফ চিকুণকৈ থাকিব জানো সেইখিনিয়ে জানো ঘূৰি ফুৰি ভাল পাওঁ খাই ভাল পাওঁ মানুহৰ লগত কথা পাতি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ সেইবিলাকে ভাল পাওঁ কিন্তু মানে ৰোৱা তোলাটো অৱশ্যে চেষ্টা কৰিলে পাৰিম কিন্তু মানে কৰা নাই এতিয়ালৈকে আৰু এটা কথা দেই মোৰ মানে ভিডিঅ' চাই মোৰ লগৰে হয় মোৰ হায়াৰ ছেকেণ্ডেৰী লগৰ হয় মই হায়াৰ ছেকেণ্ডেৰী ফুলেশ্বৰীত পঢ়িছিলোঁ ফুলেশ্বৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী তাৰ হয় তাই মোৰ ফেচবুকত নাম ভিডিঅ' চালে তাই মোৰ লিংকটো ফেচবুকত দিছিলোঁ চাই পিনি তাই মোলৈ ফোন কৰিলে তই ভিডিঅ'বোৰ বনাইছ তই ভালে বনাইছ কিন্তু মানে তোৰ যে প্ৰতিটো ভিডিঅ'তে তোক দেখিবলৈ বেলেগ লাগে কেলে বা তোৰ ফটোটো বেলেগ লাগে ভিডিঅ'টো বেলেগ লাগে মানে চবতে বেলেগ বেলেগ লাগে কেলে মই তেতিয়া কওঁ মোৰ কেইবাটাও ৰূপ আছে মই তাইক ক'লোঁ মোৰ কেইবাটাও ৰূপ আছে মই ঘৰত থাকিলে বেলেগ এটা ৰূপত থাকোঁ সেই ওলাই গ'লে সেই ৰূপটো সলকাই থৈ যাওঁ আকৌ বিয়া চিয়া খাবলৈ গ'লে আৰু বেলেগ এটা ৰূপ লওঁ বোলো তাইক মই সেই বুলি ক'লোঁ তাই চাগে এইটো ভিডিঅ' চাব চাই পিনি তাই খুব হাঁহিব তাই নামটো কৈ দিলোঁ তাই মোক খুব গালি পাৰিব আচলতে কণ্টেক্টবিলাক আচলতে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি কলেজলৈ গুচি গৈছিলোঁ তেতিয়া তাইও বেলেগ এখন কলেজলৈ গুচি গৈছিলে তাই ডিব্ৰুগড় ছাইডে গৈছিলে পঢ়িবলৈ কণ্টেক্টবিলাক মানে হেৰাই যোৱাৰ নিচিনা হৈ গৈছিলে তাৰপিছত এতিয়া ফেচবুকটো থাকি বহুতখিনি সঁচাকৈ মানে কি বুলি ক'ম ভাবিয়ে পোৱা নাই মানে ভাল হৈছে আৰু তাইৰ লগত আকৌ কানেকশ্যন হ'ল তাৰপিছতে এনেকৈ ভিডিঅ' চালে ক'লে বা কথা পাতিলোঁ আকৌ কণ্টেক্টটো তেনেকৈ থাকি যাব আচলতে ঠিক তেনেকুৱা কথা আজি যে ওলাই যাম বুলি কৈছোঁ নহয় কিবা এটা খাম নহ'লে কিবা এটা স্পেচিয়েল বনাম আজি কিবা এটা বনাই দেখাম হয়তো কি বনাই দেখাম নাজানো আপোনালোকে বনাই খাবও পাৰে তেনেকৈ মই যিটো বস্তু বনাই দেখাম বা মই কি বনাই দেখাম নিজেও নাজানো হয়তো কিবা এটা বনাই দেখাম নহ'লে ক'ৰবাত কিবা এটা খাই আহিম নহ'লে কিবা এটা কৰিম মানে আজি আৰু সেইটো কিবা এটা কৰিম আপোনালোক মানে চবে কৈ আছে তই কিবা এটা বনাই দিবিচোন তই ইমানকৈ বনাই থাক যি টিবিলাক সেইবিলাক নিদিয় কেলে এনেই কেতিয়াবা কিছুমান আলটু ফাল্টু দি থাক তই ভালকৈ বনাই থাক সেইবিলাককে দিব পাৰচোন তাৰপিছত মই কওঁ যিদিনাখন দিম বুলি ভাবোঁ চব ৰেডি কৰি লওঁ সেই সময়তে আলহী এজন ওলাইহি নহ'লে কোনোবা এজন ওলাইহি বা ক'বলৈ যাওঁ বোলো কিবা এটা দেখাওঁ বা ভিডিঅ' বনাম সেই সময়তে কোনোবা ওলাবহি মোৰ মানে প্লেনিংটো চপত হৈ যায় সেই গতিকে সেইখিনি হোৱাগৈ নাই আচলতে মোৰ চচ খাই মই খুব বেয়া পাওঁ হাজবেণ্ডে চচ খাই খুব ভাল পায় তেওঁ প্লেট চুচি মাৰি দিলে মই এনেই অকণমান খালোঁ আৰু মোৰ স্কিনটো খুব বেয়া হৈছে দেখিছেনে আপোনালোকে ছাজেষ্ট কৰিবচোন মই কি লগালে ভাল হয় কেনেকৈনো কৰোঁ আৰু মোক খুব চুলি সৰিছে আচলতে আপোনালোকে ক'বচোন মই কি লগাওঁ আচলতে কি লগালে ভাল হ'ব আৰু মই বিশেষ একো নঘঁহোঁ মই ঘৰত থাকিলে নৰ্মেলি মই বেবী ক্ৰীম অকণমানকৈ ঘঁহোঁ নহ'লে আগতে লেকমি ইউজ কৰিছিলোঁ মই একেবাৰে প্ৰথমতে মই বেবী ক্ৰীমেই ইউজ কৰিছিলোঁ আচলতে বেবী ক্ৰীমটো ইউজ কৰি পিনি মই যেতিয়া কলেজলৈ আহিলোঁ তেতিয়া কলেজত লগৰবোৰে আমুকটো লগতে কিনে ন সিহঁতি আমুক ক্ৰীম কিনে তেনেকৈ দেখি মই প্ৰথমতে হেৰি ল'লোঁ লেকমিৰ এটা লৈছিলোঁ হোৱাইট বিউটিৰ লেকমি যিটো চফ্ট ক্ৰীম সেইটো লৈছিলোঁ তাৰপিছতে সেইটো এৰি পিনি মই দুদিনমান অলেভলি ক্ৰীম এটা আছিলে অলেভলি ক্ৰীমটো ঘঁহিলোঁ তাৰপিছতে আকৌ মই যেতিয়া অলেভটো ঘঁহি থাকোঁতে নেভিয়া ঘঁহি এটাই পিনি মই অৰিফ্লিমৰ এটা ইউজ কৰিছিলোঁ নামটো পাহৰিছোঁ তাৰপিছত অৰিফ্লিমটো ইউজ কৰি পিনি মই বাৰ ওচৰলৈ গৈছিলোঁ গুৱাহাটীলৈ বিয়াৰ পাছত এতিয়া বায়ে মানে আকৌ লেকমিৰ যিটো হোৱাইট চফ্ট ক্ৰীমটো সেইটো ঘঁহিছিলে একদম কম দামৰ পৰাই পায় সেইটো 100 ৰুপিজ মানৰ পৰাই পায় ক্ৰীমটো কিন্তু ইমান ভাল লাগিছিলে ঘঁহি
সেইটো ঘঁহিছিলোঁ। সেইটো ঘঁহি মোক কিবা আমনি লগা নিচিনা হ'ল। 1.5 বছৰমান ঘঁহিলোঁ। তাৰপিছতে মই আকৌ ল'লোঁ জভেজৰ ক্ৰীমটো। জভেজৰ ক্ৰীমটো এমাহ 1.5 মাহমান ঘঁহিলোঁ, কিন্তু মই খুব অইলি খুব অইলি হৈ যায় মানে স্কিনটো। তাৰপিছত সেই ক্ৰীমটো এৰি দিলোঁ মই। সেই ক্ৰীমটো এৰি দি পিনি মই এতিয়া আকৌ বেবী ক্ৰীম ইউজ কৰিবলৈ ধৰিছোঁ। বেবী ক্ৰীমটো ইউজ কৰা এটা জমনি আছে, সেইটো কম দেই। মানে আমাৰ যিটো বৰগোহাঁই বংশালী আছিলে, তেতিয়া আমাৰ দাদাৰ ছোৱালী মানে বৰজনৰ ছোৱালী আহিছিলে, ভতিজা। তাই মানে কি হ'ল, বেবী ক্ৰীমটো এৰি থৈ গ'ল। তাৰপিছত এৰি থৈ গ'লত মই জভেজটো ঘঁহি ভাল পোৱা নাছিলোঁ, ভাবিছিলোঁ মই বেবী ক্ৰীম এটা কিনিম, কিন্তু তাই এৰি থৈ গ'ল, ভালেই হ'ল আৰু। সেইটোকে এইকেইদিন ঘঁহি আছোঁ। সেইটো যেতিয়া শেষ হ'ব তেতিয়া মই আকৌ বেবী ক্ৰীম ইউজ কৰিম চাগে। সেইকাৰণে মই মানে এইটো কথা ক'ব বিচাৰিছোঁ, এইবোৰ ঢেৰ কিবা কিবি ঘঁহাৰ কাৰণে আচলতে মোৰ স্কিনটো এনেকুৱা হৈ থাকিলে আচলতে। সেই গতিকে এতিয়াৰ পৰা মই বেবী ক্ৰীমটোকে ইউজ কৰিম বুলি ভাবিছোঁ। যদি তাত ভাল কিবা আছে আপোনালোকে ছাজেষ্ট কৰিবচোন, কি ঘঁহিলে মোৰ স্কিনটো ভাল হ'ব। খুব অইলি হৈ যায়, ৰ'দত ওলালে মানে একদম পূৰা মানে কি ক'লা নিচিনা হৈ যায়, আচলতে ক'লা ৰূপ এটা ধৰি লয় মানে স্কিনটোত, মানে খুব লেতেৰা লাগে। কিন্তু নৰ্মেলি থাকিলে মোৰ স্কিনটো পূৰা ক্লিন হৈ থাকে। আৰু এইবিলাক দাগ দেখিছেনে বাৰু, কি হৈছে মোৰ মুখখনত। আৰু চুলি কথাটো ক'ম, চুলি আচলতে মই 4 বাৰ ষ্ট্ৰেট কৰিছিলোঁ। ক'ত কৰিছিলোঁ নকওঁ, ক'লে হয়তো তেওঁলোকে বেয়া পাব, হয়তো ভিডিঅ' নেচাবও পাৰে, বা মানে এনেই ক'বলৈ বেয়া পাইছোঁ আৰু। মানে ভালেই কৰিছিলে নে বেয়াই কৰিছিলে নে মোৰে কিবা গণ্ডগোল হ'ল নে মানে হেৰি কৰাত মানে নাজানো আৰু। কিন্তু মোৰ চুলি একেবাৰে বৰবাদ হৈ থাকিলে, খুব সৰিলে। ইয়াত তালু ওলাই গৈছে। মামা আৰ্থৰ যিটো অনিয়ন অইল, সেই অনিয়ন অইলটো মই অৰ্ডাৰ কৰিছোঁ। সেইটো ঘঁহি কেনেকুৱা ৰিজাল্ট পাওঁ নাজানো। যদি তাতকৈ কিবা ভাল আছে আপোনালোকে ক'বচোন, তেতিয়া মই সেইটো কেঞ্চেল কৰি দিম। আৰু কি ক'ম, আপোনালোকৰ লগত আজি বহুত কথা পাতিলোঁ। কি অকলে থাকিলে আচলতে কি কৰোঁ কি নকৰোঁ আমনি লাগে দিনটো সঁচাকৈ দেই। কেতিয়াবা মানে কি হয়, কাম বিশেষ নায়েই দেখোন, দুজনীয়া মানুহে আৰু। তথাপিতো মানে ইমান আমনি লাগে কেতিয়াবা, বহুত আমনি লাগে আচলতে। ইয়াত বিশেষকৈ ইয়াত থাকিলে আমনি লাগে। ঘৰত থাকিলে বা ফুৰিব গ'লে বা ক'ৰবাত গ'লে তেনেকুৱা ইমান বৰিং নালাগে বাৰু, কিন্তু ইয়াত অকলে থাকি আমনি লাগে আচলতে। তো চবৰে হৈ চাগে, অকলে থাকিলে আমনি লাগে বেলেগ এটা পৰিৱেশত। আৰু এটা কথা ক'ম দেই, মানে মানুহে ভাবে আৰু ছিংগুল থাকিলে ফ্ৰীডম এটা পায়, ভাল লাগে, কিন্তু আচলতে এইটো নহয়। ছিংগুল থাকিলে একেবাৰে বৰিং লাগে আচলতে, বহুত বৰিং লাগে আচলতে। ফ্ৰীডমটো ডাঙৰ কথা নহয়, কিন্তু বহুত লনলি ফিল হয় অকলে থাকিলে। যেতিয়া মানে মানুহজন ডিউটিলৈ যায়গৈ, কথা পাতিবলৈ কোনো নাথাকে নহয়, ঘৰটোৰ ভিতৰত কিবা যেন ঘৰটোৱে পুতিব বিচাৰিছে তেনেকুৱা নিচিনা লাগে আচলতে। বহুত অকলীয়া নিচিনা লাগে থাকি ঘৰটোত। একদম সেইটো মই মোবাইলৰ আগত ভিডিঅ' বনাইছোঁ কাৰণে কৈছোঁ নহয়, একদম মানে এইটো মই অন্তৰৰ পৰা কৈছোঁ, কিবা শান্তিদায়ক এটা মানে ভাৱ হয়। সেই গতিকে মই তাক মাতোঁ, আচোন থাকি এনেকৈ মানে যাকে পাওঁ তাকে মাতোঁ আৰু। মানে বহুত বেয়া লাগে অকলে থাকি। আচলতে অকলে থকা পৰিৱেশটো নাছিলে যে আগতে, পোৱাই নাছিলোঁ কেতিয়াও। হাই ফ্ৰেণ্ডছ, অথনি যে কৈছিলোঁ সন্ধিয়া এপাক ওলাই যাম বুলি, এয়া ওলাইছোঁ আৰু সাজি দেই। সাজি মানে মুখত অকণমান বেবী ক্ৰীম ঘঁহিছোঁ আৰু চুলিখিনি বান্ধি লৈছোঁ। ফণিও নাই, এনেই জাষ্ট কাটা এডাল মাৰি পিনি একদম চিম্পলভাৱে ওলাইছোঁ। মেখেলা আহি আছোঁ। ভাবিছিলোঁ এতিয়া কৈ দিছে আৰু নাজিৰা যাম, নহ'লে শিৱসাগৰ যাম, ললিপপ নহ'বা লেট কিবা এটা খাম, কিন্তু নাযাওঁ। এতিয়া আমি বগীদললৈ আহি আছোঁ। বগীদলতো এখন খুব ধুনীয়া ফাষ্টফুড আছে, তাত ঘুগুনি আৰু পিঁয়াজি আৰু পকৰি খুব ধুনীয়া বনায়। তালৈও কিজান 3 কিলোমিটাৰমান আহিছোঁ ন, আমি 3 কিলোমিটাৰমান আহিছোঁ খাবলৈ। গাঁৱতো আছে, তথাপি মানে গাঁৱত অকণমান লাজ লাগে খাবলৈ যাবলৈ, যিহেতু গোহাৰি ন, সেইকাৰণে বগীদললৈকে আহিছোঁ। সৰু হয় দোকানখন, বৰ বেছি ডাঙৰ নহয়, তথাপিও খাবলৈ বহুত ভাল বনাই আচলতে। বলো আহি আছোঁ, বাইকত আহিছোঁ।
জ্বলাটো দিয়া জোখেৰে গাহৰি লৈছো আধা কিলো গাহৰি লৈছো ডাঙৰ ডাঙৰকে কটুৱাই আনিছো যিহেতু মই নাখাওঁ অকল হাজবেণ্ডে খায় তাত নিমখ দিছো হালধি দিছো মছলা দিছো অলপ মছলা দিছো অলপ মিট মছলা দিছো এই যে পিয়াজখিনি দেখিছে এইখিনি মই অলপ ভাজি লৈছো মই এটা ডাঙৰ পিয়াজ লৈছো তাৰ লগত এটা সৰু পিয়াজ লৈছো মানে দুটা পিয়াজ দিয়ে আৰু এইখিনি এনেকে ভাজি লম দুটা পিয়াজৰ গোটেইখিনি মই দি দিয়া নাই এতিয়া অলপ দিছো এইখিনি সম্পূৰ্ণ ভাজি নলওঁ মই অকমান ভাজি লৈছো এনেকে তাৰপিছত মই মেৰিনেট কৰি থৈছিলো মাংসখিনি গাহৰি মাংস কল হাজবেণ্ডৰ জোখেৰে আধা কিলো তাত মই ধনিয়া দিছো অলপ মিট মছলা দিছো অলপ অকমান ৰঙা মিৰ্চ পাউডাৰটো দিছো আৰু তাত দিছো হালধি আৰু নিমখ এইখিনি মই ইয়াত এনেকে দি দিছো এইখিনি মই লৰাই লম আলু নিদো তেওঁ এনেকে খাই ভাল পায় মই হেগলিকে এনেকে বনাই দিম এইখিনি কম জুইত মই এনেকে 20 মিনিট 25 মিনিট মান এনেকে ভাজি থাকিম একদম কম জুইত মাজে মাজে চাই থাকিম আদা ৰসুনখিনি দিলো মই ভাবিছিলো ভিডিও হেতু অন হৈ আছে কিন্তু নাই হেতু অফ হৈ আছিল মই দেখাব থাকি গল আদা ৰসুন দিলো ইনি লাহেকৈ সিজিয়ে হৈছে মই সম্পূৰ্ণ সিজা আগতে মই বিলাহীটো টমেটো সস দিছো এইখিনি হৈ গ'লে মই দেখাই আছো হাই ফ্ৰেন্ডছ এতিয়া ভাত পানী খাই মুখা ধুই মেলি আহি শুবৰ কাৰণে আহিছো আৰু বেডৰুমলৈ মূৰত দেখিছেনে একদম টুপটুপিকে তেল ঘঁহি লৈছো কাইলে মূৰটো ধুব লাগিব আৰু এতিয়া মই ভাত পানী খাই বাচন চাচন ধুই আজৰি হৈ মেলি আহিলো আৰু আজিলে মোৰ ভিডিওটো ইমানলৈকে আছিলে আপোনালোকে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তলতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ